Hello guys, আমাৰ দেউতাই ভিডিঅ' এটা বনাইছে আপোনালোকে ভালকৈ মন দি পেলাই চাই থাকিব। বন্ধুসকল, আজি আকৌ আহিলো আপোনালোকৰ ওচৰলৈ এতিয়া নতুন ভিডিঅ' লৈ পেলাই এটা নতুন বিষয়টো হৈছে মানে ভিডিঅ'টো বনাম আমাৰ HDFC বেংকৰ ক্ৰেডিট কাৰ্ডৰ ওপৰত। যিসকলৰ HDFC বেংকৰ ক্ৰেডিট কাৰ্ড আছে বা যিসকলে মানে নতুনকৈ ক্ৰেডিট কাৰ্ড লৈছে HDFC বেংকৰ, তেওঁলোকে সেই কাৰ্ডখন কেনেকৈ অপাৰেট কৰিব, কেনেকৈ কাৰ্ডখনৰ লিমিটসমূহ চাব পাৰিব, ট্ৰেনজেকশ্যনবিলাক কিমান তাৰিখে কৰিছে আৰু কিমান দিব লগা আছে, কিমান পেণ্ডিং আছে, সকলোখিনি কেনেকৈ কৰিব পাৰিব, আজি সেইটো ওপৰতে ভিডিঅ'টো আৰম্ভ কৰিম। গতিকে বন্ধুসকল, আমি সকলোৱে জানো যে HDFC বেংকৰ বিভিন্ন ধৰণৰ বিভিন্ন ছেক্টৰৰ ক্ৰেডিট কাৰ্ড আছে। বৰ্তমান মোৰ লগত যিখন আছে সেইখন হৈছে HDFCৰ পেটিএমৰ ফালৰ পৰা দিয়া পেটিএম HDFC বেংকৰ ক্ৰেডিট কাৰ্ড, আৰু বেলেগৰো বহুতকেইটা নামৰ HDFC বেংকৰ ক্ৰেডিট কাৰ্ড থাকে। গতিকে মোৰ লগত বৰ্তমান থকাখন হৈছে পেটিএমৰ ফালৰ পৰা যিখন ক্ৰেডিট কাৰ্ড দিয়া হয় সেইখন মোৰ লগত আছে। মোৰখনৰ লিমিটো বেছি নাই, 40,000 লিমিট। গতিকে আহক বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখুৱাম কেনেকৈ HDFC বেংকৰ ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কেনেকৈ কৰিব পাৰি এটা এপৰ জৰিয়তে। সেই এপটোৰ বিষয়ে মই আপোনালোকক দেখুৱাম। এপটোৰ নাম হৈছে HDFC মাই কাৰ্ডছ। সেই মাই কাৰ্ডছ এপটোৰ জৰিয়তে আমি কাৰ্ডখনৰ লিমিট, কাৰ্ডখনৰ ডিউ ডেট, কাৰ্ডখনত মানে আপোনালোকক কিমান দিব লগা আছে ইনষ্টলমেণ্ট, মানে সকলোখিনি আমি চাব পাৰোঁ। গতিকে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো প্ৰথমতে আপোনালোকে চাব, মই দেখুৱাই দিছোঁ HDFC মাই কাৰ্ড এপটো। HDFC মাই কাৰ্ডছ এইটো আপোনালোকৰ স্মাৰ্টফোন বা আপোনালোকৰ লেপটপ, ডেস্কটপ তাতো আপোনালোকে এইটো লগ ইন কৰিব পাৰিব। এই দেখিছে মই আপোনালোকক দেখুৱাই দিছোঁ মাই কাৰ্ডছ HDFC বেংক। এই যিটো লিংক দেখিছে HDFC বেংকৰ লিংক হয় এইটো। এই লিংকটোত গৈ পেলাইও আপোনালোকৰ যিখন ক্ৰেডিট কাৰ্ড, সেই ক্ৰেডিট কাৰ্ডখন ইয়াত লিংক কৰাই পেলাই সেই কাৰ্ডখন আপোনালোকে অপাৰেট কৰি থাকিব পাৰে। মানে কাৰ্ডখনত যিকোনো ধৰি লওক আপোনালোকৰ কাৰ্ডখনৰ লিমিট, কাৰ্ডখনৰ ডিউ ডেট, কাৰ্ডখনৰ আপোনালোকৰ দিব লগা এমাউণ্ট, সকলোখিনি আপোনালোকে এই এপটোৰ জৰিয়তে চাই থাকিব পাৰে। এতিয়া কথা হ'ল, এই এপটো আপোনালোকে প্লে ষ্টৰত নাপায়। এইটো আপোনালোকে গুগল ক্ৰমৰ পৰাই ডাউনলোড কৰি ল'ব লাগিব, বা ডাউনলোড নকৰিলেও গুগল ক্ৰমতে গৈ পেলাই আপোনালোকে ইয়াৰ যিটো লিংকটো হয় mycard.hdfcbank.com গৈ পেলাই আপোনালোকে এইটো লগ ইন কৰি আপোনালোকৰ কাৰ্ডখন চাই থাকিব পাৰে। গতিকে মই আপোনালোকক এতিয়া লেপটপত কৰি নেদেখুৱাওঁ, মই মোৰ স্মাৰ্টফোনতে আপোনাক কৰি দেখুৱাম কেনেকৈ কাৰ্ডখন আপোনালোকে ইয়াত লগ ইন কৰিব পাৰিব, লিংক কৰাব পাৰিব। গতিকে আহক বন্ধুসকল, আমাৰ মোবাইল স্ক্ৰীনলৈ যাওঁ। আপোনালোকে আপোনালোকৰ মোবাইলটো অন কৰি লৈ লওক, মই দেখুৱাই দিম কেনেকৈ এইখন ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে আপোনালোকৰ স্মাৰ্টফোনৰ এই গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ পেলাই আপোনালোকে HDFC মাই কাৰ্ডছ বুলি টাইপ কৰিব। টাইপ কৰাৰ লগতে প্ৰথমতে যিটো লিংক ওলাব https:/mycards.hdfcbank.com, ইয়াতে ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ ওলাই আহিব। এনেকৈ ওলোৱাৰ লগে ইয়াত দেখিবলৈ পাইছে আপোনালোকে লেটছ গেট ষ্টাৰ্টেড। তলত লিখা আছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। এতিয়া আপোনালোকৰ ক্ৰেডিট কাৰ্ডখনৰ লগত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড হৈ আছে, সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। মই মোৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিছোঁ। টাইপ কৰাৰ লগে লগে তলত যে লিখা আছে গেট OTP, উই উইল চেণ্ড ইউ এন OTP অন দিছ মোবাইল নম্বৰ। এতিয়া আপোনালোকৰ এই ৰেজিষ্টাৰ্ড নম্বৰটোত এটা OTP আহিব, OTP পঠিয়াব। সেই OTPটো আপোনালোকে ইয়াত আকৌ টাইপ কৰি দিব।
টাইপ কৰাৰ পিছত তলত সাবমিট দেখিবলৈ পাইছে সাবমিটটো টিপি দিব সাবমিটটো টিপি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ ক্ৰেডিট কাৰ্ডখন দেখিবলৈ পাব মোৰ সন্মুখত ক্ৰেডিট কাৰ্ডখন ওলাই আহিছে Paytm HDFC Bank ক্ৰেডিট কাৰ্ড এটো ক্লিক কৰি দিলে ইয়াত টাচ কৰি দিলে টাচ কৰি দিয়াৰ লগে লগে অলপ সময় ওয়েট কৰিব টাচ কৰি দিয়াৰ লগে লগে এই দেখিবলৈ পালে আপোনালোকে ইয়াত মোৰ নামটো ওলাই গৈছে ওপৰত কাৰ্ডখনৰ নামটো ওলাই গৈছে Paytm HDFC Bank ক্ৰেডিট কাৰ্ড তলতে কাৰ্ডখনৰ লাষ্টৰ 4টা ডিজিট ওলাই গৈছে আৰু এভেইলেবল লিমিট কিমান টকাৰ এভেইলেবল লিমিট আছে কাৰ্ডখনত হেতু আপোনালোকে দেখিবলৈ পাইছে এতিয়া কাৰ্ডখন যেহেতু মই ইউজ কৰা নাই অলপ দিনৰ পৰা গতিকে মোৰ ইয়াত আপকামিং পেমেন্টটো 0 দেখাই আছে কাৰ্ড সামৰি টোটাল আউটষ্টেণ্ডিং হেতু 0 দেখাই আছে আনবিল এমাউন্ট খালি 11 টকা 47 পইচা ওলাই আছে ইয়াত আপোনাৰ কাৰ্ডখন কন্ট্ৰোল কৰিব পাৰিব কাৰ্ড কন্ট্ৰোলত গৈ পেলাই আপোনালোকে ডমেষ্টিক ইউজেছ ইন্টাৰনেশ্যনেল ইউজেছ সিলেক্ট কৰি পেলাই কাৰ্ডখন আপোনালোকে ইয়াত কন্ট্ৰোল কৰিব পাৰিব কন্ট্ৰোল মানে ধৰি লওক আপোনালোকে অনলাইন স্পেন্ড বুলি যেটো অপচন আছে ইয়াত অনলাইন স্পেন্ড আপোনালোকে কিমান টকা লাগে কৰিব বিচাৰে ইয়াত মোৰ 30000 টকা দিয়া আছে টেপ এণ্ড পে টো আপোনালোকে বুজিবলৈ পাইছে আমি কেতিয়াবা পষ্ট মেচিনত কাৰ্ডখন টেপ কৰি পেলাই আমি পেমেন্টটো কৰিব পাৰো হেতু মই ডিসেবল কৰি ৰাখিছো ঠিক সেইদৰে মাৰ্চেন্ট আউটলেট মানে হৈছে দোকান যিবিলাক আমাৰ ওচৰৰ পাজৰে থকা দোকানত যিবিলাক পষ্ট মেচিন থাকে পষ্ট মেচিনত গৈ পেলাই আমি কেতিয়াবা বস্তু কিনিলে তাত পেমেন্ট কিমান টকা লাগে আমি কৰিব পাৰো এটা লিমিট লগাই থব পাৰে তাত মই 3000 লগাইছো আপোনালোকে এনেকৈ লগাই থব পাৰে ঠিক তেনেকৈ ইন্টাৰনেশ্যনেল ইউজেছ আছে ইয়াতো আপোনালোকৰ ইচ্ছা অনুসৰি কৰি ৰাখিব পাৰে মই গোটেইখিনি ডিসেবল কৰি আছো যেহেতু মোৰ ইন্টাৰনেশ্যনেল ইউজেছ কোনো নহয় ঠিক সেইদৰে কাৰ্ড কন্ট্ৰোলত গলো ৰিকুৱেষ্ট ষ্টেটমেন্ট আপোনালোকে ষ্টেটমেন্টটো ৰিকুৱেষ্ট কৰিব পাৰে কিমান মাহৰ আপোনালোক ষ্টেটমেন্ট লাগে কেতিয়াবা হয় ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্ট বিচাৰে আমি ইয়াৰ পৰা ষ্টেটমেন্টটো দিব পাৰো যদি আপোনালোকে কিবা ইনষ্টলমেন্টত কিবা বস্তু লৈ ৰাখে গতিকে ইয়াত কিবা যদি EMI থাকে EMI চাব পাৰিব ট্ৰানজাকচনত আপোনালোকে কিমান টকা লেনদেন কৰিছে সেই সমূহ ট্ৰানজাকচনসমূহ আপোনালোকে ইয়াত ধুনীয়াকৈ চাব পাৰে ঠিক সেইদৰে তলৰ ফালে আছে সেট পিন মানে হৈছে কাৰ্ডখনত আপোনালোকে পিন নম্বৰ সেট কৰিব পাৰে সাৰ্ভিস মাই অফাৰৰ বহুতো ইয়াত অপচন দেখিবলৈ পায় গতিকে তলৰখিনি ইমান ইম্পৰ্টেন্ট নহয় গতিকে এনেদৰে আপোনালোকৰ HDFC কাৰ্ডখন এই মাই কাৰ্ডছ নামৰ যেটো এপ আছে এই এপটোৰ জৰিয়তে আপোনালোকে অপাৰেট কৰি ৰাখিব পাৰে ধুনীয়াকৈ গতিকে বন্ধুসকল আজি ভিডিওটো এই বিষয়টোৰ ওপৰতে আছিল কেনেকৈ HDFC বেংকৰ যিকোনো এখন ক্ৰেডিট কাৰ্ড আমি মাই কাৰ্ডছ নামৰ এই যে এপটোৰ জৰিয়তে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো কেনেকৈ ইউজ কৰিব পাৰো গতিকে সেইখিনি যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিওটো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলে যিসকলে HDFC বেংকৰ বিষয়ে জানিব বিচাৰে HDFC বেংকৰ ক্ৰেডিট কাৰ্ডখনৰ বিষয়ে কেনেকৈ অপাৰেট কৰিব বিচাৰে জানিব বিচাৰে তাহলে এই ভিডিওটো আপোনালোকে তেওঁলোকলৈ সেন্ড কৰিবলৈ নাপাহৰিব গতিকে বন্ধুসকল আহো আকৌ নেক্সট ভিডিওটা লৈ আহিম ধন্যবাদ